2022 চনৰ জুলাই মাহৰ 2 তাৰিখে আমাৰ মাজৰ পৰা এজন উদীয়মান অভিনেতা হেৰাই গৈছিল। তেওঁৰ মৃত্যুত সকলো অসমবাসীয়ে চকুলো টুকিছিল আৰু তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ অভিনেতা কিশোৰ দাস। প্ৰয়াত অভিনেতাজনৰ মৃত্যু কোনেও যে মানি ল'ব পৰা নাছিল। মৰমৰ অভিনেতাজন আমাৰ মাজত নোহোৱা আজি প্ৰায় এমাহ পাৰ হ'ল। কিন্তু আমি সেই মৰমৰ অভিনেতাজনক পাহৰি গ'লো নেকি? হয়তো আমি কোনেও তেখেতক পাহৰিব নোৱাৰোঁ। সেইজন মৰমৰ অভিনেতা কিশোৰ দাসৰ প্ৰতিভা আমি আমাৰ মাজত সদায় জীয়াই ৰাখিব লাগিব। মৃত্যুৰ পাছতো জীয়াই আছে যে আমাৰ মৰমৰ অভিনেতা কিশোৰ দাস। কিয়নো কিশোৰ দাসৰ অন্তিমখন ছবি চাবলৈ পাব 19 আগষ্ট। এজন মাংস দোকানীৰ এটা সঁচা কাহিনীৰে আপোনালোকৰ মাজলৈ আহি আছে অসমীয়া নতুন চলচ্চিত্ৰ অমিতাভ, য'ত আপোনালোকে দেখা পাব অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অৰুণ হাজৰিকা, বয়োজ্যেষ্ঠ অভিনেতা অতুল পাচনিৰ লগতে আমাৰ মৰমৰ কিশোৰ দাসৰ সৈতে আন বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰী। প্ৰিয় দৰ্শক, আপোনালোকলৈ এইটোৱেই অনুৰোধ, আহিবলগীয়া চলচ্চিত্ৰ অমিতাভ চাবলৈ যাতে সকলোৱে যায়, কিয়নো এইখন আমাৰ সকলোৰে মৰমৰ অভিনেতা কিশোৰ দাসৰ অন্তিমখন ছবি। মৰমৰ অভিনেতা কিশোৰ দাসৰ অন্তিমখন ছবি চাই আমি সকলোৱে কিশোৰ দাসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাওঁ আহক। ধন্যবাদ।